তাতে ৰাইজক বোলো আজি টেঙামৰাৰ জোল মাছৰ টেঙা আৰু পাভ মাছ বনাবলৈ ওলাইছোঁ। এয়া আইটেমবোৰ আপোনালোকে কি কি আছে ইয়াৰ লগত ইনগ্ৰেডিয়েণ্টছ। এয়া পাভ মাছ, এয়া পাঁচফোৰণ, এয়া হৈছে জলকীয়া, কেঁচা জলকীয়া কাটি লৈছোঁ, এয়া নিমখ, একো বৰ বিশেষ আইটেম নালাগে। আৰু এয়া টেঙামৰা 5 টকামানৰ কিনি আনিলে হ'ল বা 10 টকামানৰ কিনি আনিলে হ'ল একমুঠি। আৰু এয়া কেৰাহীত তেল দিছোঁ, মাছখিনি ভাজি লওঁ। জোখমতে তেল জোখমতে দিছোঁ মিঠাতেল আৰু হালধি অলপো লাগিব, হালধিটো লাগিবই। তেল গৰম হৈ আছে এতিয়া। ভাজি আছোঁ, অলপ সময় লাগিব। আগতে বনোৱা নাই, আগতে বনাইছোঁ সৰু টেবুল চাইজ আপোনাৰ ভাঙোন মাছ, ৰৌ মাছৰ পোৱালি, কিন্তু আজি পাভ মাছ দি প্ৰথম বনাই আছোঁ। মাছলাটো সোধোতে ক'লে এইখিনি লোকেল মাছকেইটা দেখি অলপ ফ্ৰেছ লাগিলে, গতিকে ভাজি আছোঁ। এইবোৰ মাছ বনালে সাধাৰণতে পেনটো নন ষ্টিকি হ'লে ভাল, সুবিধা হয়। আপোনাৰ মাছ ভাজি হৈছে, অলপ ৰঙচুৱাই হৈছে, বেছি ৰঙচুৱা হ'লে ঠিক নহয় আচলতে। এইখিনি নমাওঁ, ভাজিলোঁ আৰু আপোনাৰ ইয়াতে থলোঁ এইখিনি পাভ মাছ। এতিয়া আমি ইয়াতে থৈছোঁ, এয়া ৰেডি। এতিয়া আমি পাঁচফোৰণখিনি তেলত দি দিওঁ। জুইটো কমাই দিছোঁ, জুইটো বেছি দিলে লগতে জলকীয়া মই 2টা দিছোঁ। ঘৰত সৰু ল'ৰা ছোৱালী থাকিলে এটা দিব পাৰে অকণমান যদি জ্বলা খায়, নহ'লে নিদিব আপোনালোকে। এতিয়া এইখিনি দি দিছোঁ, টেঙামৰাখিনি দি দিছোঁ। টেঙামৰাখিনি দি দিছোঁ।
হালধি দিব লাগিব। হালধি দিলোঁ। নিমখ অকণমান দিব লাগিব। নিমখ দিলোঁ। লৰাই থাকিলেই হ'ল, বেছি ঢাকি দিবও নালাগে, সোনকালে হেৰি হৈ যায়, গলি যায় টেঙামৰাখিনি। এইখিনি অলমষ্ট হৈছে আৰু অলপ পানী দিব লাগিব এতিয়া। ইচ্ছা কৰিলে গৰম পানীও দিব পাৰে, মই ঠাণ্ডা পানী দিছোঁ। একদম ইজি, একো বিশেষ বস্তু নালাগে। টেঙামৰাকণ, পাঁচফোৰণ, অকণমান জলকীয়া, নিমখ আৰু হালধি, মিঠাতেল। ইচ্ছা কৰিলে ঢাকনি এখন দি ঢাকি দিব পাৰে, ঢাকনি দি ঢাকি দিব পাৰে ইচ্ছা কৰিলে। ঢাকি দিলোঁ। 5 মিনিটৰ পিছত আমি এতিয়া ঢাকনিখন খুলি চাওঁচোন কি হৈছে। ঠিক আছে, ৰংটো ওলাইছে অলপ। মাছখিনি দিব পাৰোঁ। দি দিলোঁ, মাছখিনি দি দিলোঁ। দি পেলাই এতিয়া অকণমান ঢাকি দিব লাগিব। মাছৰ ৰসটো ওলাব লাগিবতো, মাছত থকা ভিতৰত থকা ৰসখিনি ওলাব লাগিব। অকণমান পানী দিওঁ, পানীটো কম হোৱা যেন লাগিছে। বাছ, এতিয়া ঢাকি দিলোঁ। আৰু ধৰক খুব বেছি মেক্সিমাম 4 মিনিট
বা 5 মিনিটৰ পিছত আমি ঢাকনি খুলি দিম। ঢাকনি আঁতৰাই দিম, আঁতৰাই পেলাই নমাই দিম। এয়া ঢাকনি গুচাই দিলোঁ। এয়া আপোনাৰ ৰং, মাছৰ ৰংটো উঠিছে। সোৱাদ যোনটো মানে মাছৰ পৰা এটা ৰস ওলায়, সেই ৰসটো ওলাইছে। গতিকে আশা কৰিছোঁ টেষ্টটো ভালেই হ'ব চাগে। আমাৰ অসমীয়া খাদ্য, খুব বেছি মছলা চছলাটো নাথাকে আমাৰ খাদ্যবোৰত। গতিকে এতিয়া এইখিনি নমাব লাগিল। জুইটো বন্ধ কৰি দিছোঁ। ৰেডি। ৰেডি। আপোনালোকে এতিয়া বনাই চাব পাৰে ঘৰত। অকণমান চামুচ এখন দি খাই চাওঁ ৰ'ব, কেনেকুৱানো হৈছে। মই নিজে দি দিওঁ, আচলতে নিজে নিজৰ ফিডবেক নিদিয়ে। টেঙা হৈছে। অকণমান খাই চাওঁ মাছটো। মই ভালেই পাইছোঁ, আপোনালোকে কেনেকুৱা পায় নাজানো। বেয়া লগা নাই, ঠিকে আছে। অ'কে, বাই।